हेलो दोस्तों वेलकम टू माय चैनल एनआरसीर बायोमेट्रिकर आधार कार्ड एतियाও ওলাব পৰা নাই যদি তেনেহলে এইটো ভিডিও আপনার বাবে কিনো এনআরসির আধার কার্ড যিবোৰ লক আছিল হেবোৰ কিন্তু ইতিমধ্যে এৰি দিছে কিন্তু কি হৈছে হেবোৰ জেনাৰেট হৈ আহিছে অলৰেডি এই আগৰ যেটো এনআরসিৰ ৰিসিভ আছে হেটো ৰিসিভত কিন্তু জেনাৰেট হৈ আহিছে এতিয়া কথা হল যিসকলে মোবাইল নাম্বাৰ দিয়া নাই এই আধাৰ কাৰ্ডটো কেনেকৈ ওলাব মানে মোবাইল নাম্বাৰত ওটিপি যাব আৰু আধাৰ কাৰ্ডটো আপডেট কৰিবলৈ হলেও কিন্তু আধাৰ নাম্বাৰটো লাগে তে কেনেকৈ এই আধাৰ নাম্বাৰটো পাব বা হেটো ৰিসিভৰ পৰা কেনেকৈ আধাৰ নাম্বাৰটো পাব হেটো ভিডিও লাষ্ট লৈকে চালে কিন্তু গম পাব আৰু কেনেকৈ আধাৰ নাম্বাৰটো ওলাব পাৰিব হেটো মই ফোন কৰি এটা ফোন কেনেকৈ ওলাব হেটো আমি স্টেপ বাই স্টেপ কল ৰেকৰ্ডিং দেখাই আছো আপোনালোকে চাই থাকক এইটো চালে কিন্তু আপুনি নিজে ঘৰতে বহি আপোনাৰ আধাৰ নাম্বাৰটো ওলাব পাৰিব আৰু এটা প্ৰবলেম হৈছে কি যিসকলে মানে এনআরসি ৰিসিপ্টটো আছিল কিন্তু এনআরসি ৰিসিপ্টটো টোটালি হেৰাই গৈছে হেসকলে কি কৰিব হেসকলৰ কিন্তু মই লাষ্টত এটা সুবিধা দিছো যে এনআরসি ৰিসিপ্ট কেনেকৈ ওলাব পাৰিব তো ভিডিওটো লাষ্ট আহিব প্ৰথমে আমি শুনি লও যে এনআরসি ৰিসিপ্ট দি কেনেকৈ আধাৰ নম্বৰ ওলাব পাৰি মই এটা কল ৰেকৰ্ডিংৰ জৰিয়তে শুনাই লও আৰু তাৰ পিছত হ্যাশ কি প্ৰবিষ্ট কৰক আপুনি প্ৰবেশ কৰিছে 2 7 9 0 9 0 0 1 0 0 3 7 1 4 নিশ্চিত কৰিবলৈ 1 টিপক বা পুনৰ প্ৰবেশ আপোনাৰ আধাৰ সৃষ্টি কৰা হৈছে যেতিয়া আপোনাৰ আধাৰ প্ৰিন্ট কৰা হৈছে আৰু আপোনাক পোষ্ট কৰা হৈছে অনুগ্ৰহ কৰি www.uidai.gov.in ৰ পৰা আধাৰ ডাউনলোড কৰক এই বাৰ্তা পুনৰাবৃত্তি কৰিবলৈ 0 টিপক আপোনাৰ আধাৰ নম্বৰ জানিবলৈ 1 টিপক পূৰ্বৱৰ্তী মেনুলৈ ঘূৰি যাওক পঞ্জীভুক্ত মোবাইল নম্বৰত আধাৰ ওটিপি ব্যৱহাৰ কৰি প্ৰমাণীকৰণ কৰা 1 টিপক বা 2 টিপক অনুগ্ৰহ কৰি DDMMYYYY ফৰমেটত আধাৰৰ সৈতে সংযোজিত আপোনাৰ জন্ম তাৰিখ প্ৰবিষ্ট কৰক অনুগ্ৰহ কৰি আধাৰৰ সৈতে সংযোজিত আপোনাৰ এলেকা পিন কোড প্ৰবিষ্ট কৰক আপোনাৰ আধাৰ নম্বৰ হৈছে 75883360121 এই বাৰ্তা পুনৰাবৃত্তি কৰিবলৈ এতিয়া কথা হল এনআরসি ৰিসিভ যিসকলে হাৰাইছে হিয়তে কি কৰিব এতিয়া আপুনি ৰিট্ৰিভ নামৰ এটা অপচন আছে তাতে নামটো আৰু মোবাইল নাম্বাৰটো মাৰি চাব পাৰে যদি নহয় তেনেহলে মোৰ ডিসক্ৰিপশনত গৈ মই কন্টাক্ট নাম্বাৰ দি দিম হেটোত মোক হোৱাটছএপ বা মেইল কৰিলে মই কিন্তু আধাৰ নাম্বাৰটো উলাই দিব পাৰিম মানে এনআরসি ৰিসিভৰ পৰা এনআরসি যেটো ডাটা আছে হেটো ডাটাৰ পৰা উলাই দিব পাৰিম তো হেটো উলাবলৈ যোগাযোগ কৰক মই সলিউশন আপোনালোকক দেখাম আৰু ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কৰি ৰাখিব থ্যাংক ইউ